হিন্দী চেনেলটোতো আহি গ'ল ভাই এতিয়া অসমীয়াটোত আহিব আৰে ফ'কাছে লোৱা নাই অঁ এইখন এইটো চাওক এতিয়া চাওক হিন্দী চেনেলত আহি গ'ল এতিয়া অসমীয়াটোত আহিব বাকী আছে চাওক নমস্কাৰ বন্ধুসকল মই ইন্দ্ৰাজ বৰা আৰু মোৰ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো চলিয়ে শুরু করতে हैं তো বন্ধুসকল কথাটো কি মানে কথাটো বহুত বেলেগ ধৰণৰ আৰু আপোনালোকক বাছ আপোনালোকে আনকালে মোৰ ভিডিঅ' চাওক নেচাওক মই একো নকওঁ বাছ আজি 5-10 মিনিট নালাগে 5-6 মিনিট 7 মিনিট যিমানেই হওক মানে মোৰ ভিডিঅ'টো চাওক বহুত দৰকাৰী ইম্পৰ্টেণ্ট কথা দুটামান ক'ম একদম আপোনালোকৰ কামত আহিব পূৰা নতুন ইউটিউবাৰে হওক চাই নহওক বহুত কামত আহিব তো এতিয়া চাওক কথাটো কি হ'ল মোৰ হিন্দী চেনেলটোত গুগল এডচেঞ্চটো আহিলে আৰু এইটো নহয় বাৰু এইটো এই ঘৰৰ পৰা দিছে 508 টকা ইয়াত নিজৰ অকণমান কামত 8 টকা মোৰ আৰু কথাটো এনেকুৱা হ'ল যে মোৰ গুগল এডচেঞ্চখনটো আহি গ'ল এতিয়া এইটো আহিলে কেনেকৈ বা কেনেকৈ আপোনালোকে পাব বা কি মোৰ বেনিফিট আছে এইটো এইটো আকৌ ক'ৰ পৰা আহিলে আকৌ মহৰ্ণৱ ই আকৌ এইডাল আকৌ ক'ৰ পৰা আহিলে বাৰু তুমি ক'ৰ পৰা আহিলে আকৌ এতিয়াখন এই দুপৰীয়াখন লগৰ এটা ক'ৰ পৰা মই ইয়াতে মানে একদম শান্তি পৰিৱেশ এটা পালোঁ বোলো ইয়াতে আজি আহি ভিডিঅ'টো বনাওঁ তুমি ইমান কোলা হৈ গ'লা যে ইমান কোলা হৈ গ'লা যে আপোনাৰ চশমাখন খোলক মোৰ চশমা ঠিকে আছে বগাই আছা ল'ৰাটো জমেণ্টে চশমাখন খুলিলে হেৰি পাব ন মোক গুগল এডচেঞ্চ আপোনাৰ আহিলে আহিলে আপোনাৰতো হিন্দী চেনেলৰ মনিটাইজ হ'ল ন হৈ গ'ল আকৌ কি মানে এইখন লৈ নল'বা এইটো নাই পোৱা পাগল নেকি এইটো ঘৰৰ পৰা দিছে এইটো ইউটিউবত মানে এইবোৰ থোৱা এই পইচা চইচা নাই পোৱা ক'ত ইমান জলদি পইচা পাবা মানে কেনেকে পায় মানে পইচা মানে ডাইৰেক্ট আপুনি ভিডিঅ'ত দিলে বোলে ভিডিঅ'টোত বোলে 500-600 টকা গোট খালে মানে আপোনাৰ টোটেল 500 টকা ডাইৰেক্ট 500 টকা আপুনি উলিয়াব পাৰিব নি মানে চিষ্টেমটো নোৱাৰে পাগল মানে কেনেকুৱা চিষ্টেম কেনেকে 500 টকা এইটো মানে তোমাৰ গুগল এডচেঞ্চখন এইখন তোমাৰ এপ্লাই হেৰি কৰিব লাগে মানে $10 মানে যেনেকৈ তোমাৰ $10 এতিয়া 800 টকা আৰু 800 টকা এটা যেতিয়া হৈ যায় তোমাৰ হেৰিত এই গুগল মানে এডচেঞ্চত যেতিয়া হৈ যায় মানে তেতিয়া মানে তোমাৰ এইখন আহি যায় আৰু এখন জানো আমেৰিকাৰ পৰা আহে নে মুম্বাইৰ পৰা 8,000 নহয় 8,000 হ'লে একদম চব ধনী কৰ'পতি বনিব $10 মানে 800 টকামান হ'ব আৰু মানে এইখন আহি যায় তেতিয়া ইয়াতে পিন চিন চব থাকে ইয়াৰ ভিতৰতে সেই পিন নম্বৰ থাকে তাৰপৰা এইখন অহাৰ পিছত সেই $100 হৈ গ'লে তাৰপিছতহে আহে মানুহে ভাবে আৰু এই মই তাৰ ভিডিঅ'টো চাই দিলোঁ পইচা পাই গৈছে সি তেনেকৈ পইচা নাপায় ক'ত পইচা বেছি কষ্ট কৰি যাব লাগিব আৰু আজিকালি কষ্ট ভেলুৱে নাই নহয় আকৌ তাৰপিছত হেৰি তো তোমাৰতো হেৰি হৈ গ'ল মানে মনিটাইজ হৈ গ'ল চেনেলটো এই কংগ্ৰেচুলেশ্যনছ আৰু জল্দি দিয়া আৰু ভিডিঅ' পূৰা ঘটিবা আৰু তাৰপৰা মানে পইচা নাই যে মোৰ বেছিকে মানে তেনেকে ক'ত আহিব এইখন আহিব লাগিব এইখন আহিব লাগিব আপোনাৰ আহিলে মোৰ নাই এইখন তোমাৰ এনেকে নাহে নহয় এইখন তোমাৰ $10 হ'ব লাগিব তেতিয়াহে আহিব আপুনি ক'লেই নহয় মানে $10 হ'লে এইখন আহি যাব $10 হ'লে আহিব মানে এইখন মোৰ যে এটা পইচা তাত গোট খাইছে একাউণ্টত কমকে গোট খাইছে কালি হৈছে মনিটাইজ মানে এই সেইটো পইচাটো যে গোট খালে মানে এতিয়াতো মোৰ একাউণ্ট নাই ন মানে তোমাৰ একাউণ্টটো লিংক থাকিব লাগিব তেতিয়া ইয়াতে মানে মোৰ গোটেই মানে যেনেকে একাউণ্টৰ বস্তু মানে নাম্বাৰ চাম্বাৰ যেনেকে থাকে ইয়াত সেই বস্তু মানে ভিতৰত আহে মানে ভিতৰত সেই তাতে নাম্বাৰটো আছে ইয়াতে লিখা আছে দেখোন গম পালা তোমাৰ নিজৰ যদি একাউণ্ট চেকাউণ্ট দিব দিগদাৰ হয় মোৰ একাউণ্টে দি দিম বাৰু একো নাই এই মানে ইয়াত যে পিনটো মানে আপুনি যেতিয়া পায় এইটো মানে একদম পুৰা প্ৰথম কেয়াৰফুলকে থ'ব লাগিব এইটো প্ৰথমত কেয়াৰফুলকে থবা একদম আহিলে তুমি টুপুককে মাৰি সোমোৱাই দিবা এদিনতে সোমাই যাব আৰু হৈ গ'ল আৰু $10 তাৰপিছত যেতিয়া $100 হ'ব মানে $100 হ'লে প্ৰায় 8,000 মান টকা পাই যাবা আৰু তেতিয়া আপুনি মানে এতিয়া কিমানকে মানে এতিয়াতো আপোনাৰ তেনেকে অহা নাই ক'ত এতিয়া মই নাই পোৱা ফাৰ্ষ্ট পেমেণ্ট একো অহা নাই বাদ দিয়া এইবিলাক বৰ দুখৰ কথা এইবিলাক দুখ কাই খতম নি হতা বে পাবা কিয় নাপাবা মই ভিডিঅ' বনাই যোৱা পাই যাবা মই যামগৈ তেতিয়াহ'লে যোৱা আৰু কি কৰিবা তো সেই আৰু কথাটো ইয়াক কোৱা চলে আপোনালোককো কৈ দিলোঁ আৰু মই যাওঁ ঠিক আছে যোৱা ময়ো মানে এতিয়া ভিডিঅ'ত লাগি থাকোঁ ধুনীয়াকৈ একদম ভিডিঅ'ত লাগি থাকা লাহে লাহে ভিউজ যেতিয়া বাঢ়িব তেতিয়া ভিউজ যেতিয়া বাঢ়ি যাব আৰু তেতিয়া আৰু আহি থাকিব আৰু কিবা পইচা একো নাই প্ৰথমত ভিডিঅ' চিডিঅ' বনোৱা কণ্টেণ্ট বনোৱা ঠিক আছে বাই এটা কথা নহয় চালা মোৰ 500 টকাটো ক'ত গ'ল বে 8 টকা এটা পৰি আছে এইটো পকেটত কি চালা মোৰ 500 টকাত লৈ গ'লি যে পইচা
পইচা নাই চালা বাপেৰৰ পৰা 500 টকা এটা লৈ আহিছোঁ মোক খালে কলিতা মোৰ পইচাটো দে ক'ত পলাইছ তই কি ভয়ানক সপোন বে চালা সপোনতো 500 টকা বাকি দিছিলে বে চাওচোন চাওঁ পইচাটো আছে নাই কেইটা বাজিছে বে 12:30 বাজিছে এতিয়া পইচা থাকিলেও হে আৰু হে ঈশ্বৰ আল্লাহ ভগৱান জিচাছ ক্ৰাইষ্ট কোন কোন আছা চবকে কৈছোঁ আৰু 500 টকা ৰে মোৰ 500 টকা জিন্দগী বাচি গ'ল মোৰ ৰে 500 টকা खत्म बाय बाय टाटा गुड बाय गया তো বন্ধুসকল দেখিলে আপোনালোকে আজি ভিডিঅ'টোত মানে সপোনতো মানে মই আপোনালোকক যিকেইটা কথা ক'লোঁ ন সেইকেইটাই সঁচা কথা হয় গম পালে ন তো মনিটাইজেশ্যন কৰিবলৈ কেনেকৈ কি কৰিব লাগিব সেইখিনিও গম পালে আৰু নিজৰ পইচা সদায় ভালকৈ থ'ব নহ'লে মানে টিপিককৈ কোনে কেতিয়া মাৰি দিব গমেই নাপাব আৰু 2 নম্বৰ এতিয়া লাষ্ট কথাটো এইটোৱে হ'ল যে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নহ'লে মোৰ মূৰত কণী বিলাহী বেলনা আৰু লগতে তাও বাঢ়ি চবক কোবৰ সৈতে মোৰ মূৰত পৰিব পাৰে তো সেইটো কাৰণে সেই ভয়ৰ সংকেতটো মনৰ ভিতৰত ৰাখি পেলাই আজি ভিডিঅ' এতিয়া কৈছোঁ বন্ধ অহা ভিডিঅ'ত আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই গুড নাইট শুভৰাত্ৰি